কৰাৰ মজা তেতিয়া লাগে যেতিয়া শিকাৰ দৌৰি আবে ৰৈ থকা শিকাৰ এনেকুৱা হয় যে পূজাত বেলুন ফুটোৱা ৰাজা 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 হয় হেল্ল' হয় মই মিষ্টাৰ এক্স আগৰ কথা বাদ দিয়ক এতিয়া মাথো কেৱল ৰেক্সৰ ৰাজত্ব চলিব বল দাদা দাদা ভাইটি দাদা মোক অলপ পইচা লাগিছিলে আচ্ছা কেনে লাগিছিলে তোৰ পইচা মোৰ প্ৰজেক্টৰ কাম আছে আচ্ছা তোৰ প্ৰজেক্টৰ কাম আছে আৰু তই মোক আজি অতদিনে কোৱা নাই কেলে প্ৰজেক্ট কেতিয়ালৈ ফিনিছ হ'ল আৰু এমাহ লাগিব আচ্ছা ঠিক আছে তোৰ বাৰু পইচা দিম ভাইটি কিন্তু তাৰ আগত তই মোৰ কথা এটা শুন না কওক চা তইতো জানই মোৰ জীৱনটো কিমান সংঘৰ্ষিত তইতো দেখিছই মই কিমান ব্যস্ত থাকিবলগীয়া তইতো জানই যে তইতো মোৰ আপোন আছ তোৰ বাহিৰেতো মোৰ কোনো নাই চাবি দেশৰ পৰিস্থিতি খুব বেয়া প্ৰত্যেকটো খোজ দিওঁতে তই সাৱধানে খোজ দিবি ভাইটি তোৰ বাহিৰেতো মোৰ কোনো নাই গতিকে তই ভাবি চাবি ভাইটি আৰু যাই এতিয়া তই পইচাটো লৈ যা বাৰু আৰু পঢ়া শুনাত মন দিবি ঠিক আছে তই পইচা ঠিক আছে দেই তুমি চিন্তা নকৰিবা দাদা আহিছোঁ তোমালেনো ইমান কোনে ফোন কৰি থাকে ঘৰৰ ফোনো চাও মোবাইলটো দিয়াচোন ঘৰৰ ফোনো তুমিনো মোক ইমান কেলে সন্দেহ কৰা বাৰু নহয় অ মই তোমাক বহুত ভাল পাওঁ গম পাইছো তুমি মোক ভাল পোৱা মইতো তোমাক ভাল পাওঁ আৰু আমাৰ ৰিলেশ্যনটো 2 years হ'ল এতিয়া তুমি এইবোৰ চিন্তা কৰি নাথাকিবা ব'লা এতিয়া আমি এবাৰ যাওঁ ঐ মাৰিছ মাৰ মাৰ এইফালে মাৰ মাৰ তই মাৰ ঐ দুখ পালি নি পানী অকণ দে পানী ঐ এডাল ধৰ ফালটো দে তই ঐ এইফালে এডাল ধৰ অ' বছ ৰেক্স বছ কওক ক'ত আছ বছ মই জিমত আছোঁ ঠিক আছে মিষ্টাৰ বৰুৱাৰ পৰা তই আজি 50% মালটো উঠাই নিবি বছ আজি পৰা হ'ব জানো বছ মই সেইবোৰ নাজানো মুঠতে দিনৰ পোহৰতে হওক বা ৰাতিৰ আন্ধাৰত হওক মোৰ মতলব নাই আজি মুঠতে মালটো উঠাই নিবি ঠিক আছে বছ আমি ট্ৰাই কৰিম ঠিক আছে বছ বাই ঠিক আছে বছ ঐ হেৰি বছৰ ফোন আহিছিলে আজিৰ ভিতৰত বৰুৱাৰ পৰা 50% মাল উঠাব লাগে এই আজি পাৰিবি জানো সেই মোৰো কামত আছিল পাই হেত পাগল হৈছ নি আজিৰ ভিতৰত উঠাবলৈ কৈছে বছে কি ফাল্টু কথা ক'বলৈ আহিছ তহঁতি আবে ৰেক্স মালটো উঠাই দিলে পাৰ্টিটো হ'বই চাগে পাৰ্টিটো অবভিয়াছলি হ'ব বল ব'লা বল ঐ বল
শুন বলো। ঐ আজি নোৱাৰোঁ, বছে মাতিছে। হ'ব দিয়া, কাইলৈ কথা পাতিম। বাই বাই। আপুনি যে ইয়াত হয়, মই ইয়ালৈ অহা প্ৰায় আজি এমাহেই হ'ল। বহুত দিন লগ পোৱা নাই। হয়, মই প্ৰায় নাছিলোঁৱে, আউট অফ ষ্টেচন আছিলোঁ। আৰু এইখিনি ল'ৰা কেইটামান ক্ৰছ হৈ গ'ল, অলপ অভদ্ৰালি যেন লাগিলে। মই জয় নামৰ এটা ল'ৰা আছে, সি সৰুতে অৱস্থা তাৰ বৰ বেয়া আছিল। হয়, এতিয়া এই অসৎ কাৰ্যত যিবিলাক মানুহ জড়িত হৈ থাকে সেইবিলাকক দমন কৰিবলৈ লাগি থাকে। মই ইয়ালৈ অহাৰ পৰা তাৰ বহুত কেছ পাই আছোঁ আৰু তাৰ ক্ৰিমিনেল হিষ্ট্ৰীটো বহুত ডাঙৰ ৰেকৰ্ড আছে। ছাৰ আপোনাক মই কালি দেখাইছিলোঁ নেকি এটা হয় তাৰ ৰেকৰ্ড এটা? হয়, কালিও আমি ৰিপৰ্ট পাইছোঁ তাৰ। একচুৱেলি তাক আমি এৰেষ্ট কৰিম বুলি ভাবি আছিলোঁ। হয়, ল'ৰাজন সেইটোৱেই যে তাৰ বৰ গুণ্ডাগিৰি কামবিলাকৰ লগত জড়িত হৈ থাকে বৰ্তমান এতিয়া। ঠিক আছে দিয়ক, আমি আহিছোঁ। ধন্যবাদ, আকৌ লগ পাম। নিশ্চয়, ধন্যবাদ। আবে ফুটাই দে না, কি চাই আছোন? এৰেষ্ট কৰক মিষ্টাৰ জয়, সি আমাৰ বছ। হয়তো নাম শুনা নাই নহয়। মিষ্টাৰ জয় আদমি হয় আমি। বহুত দেখি কোনো চইচ মই কথা আমি শুনিবলৈ নাই। লগ কি চাই আছে এই উঠাই লয়। জয় ৰাইট হেণ্ড হয়। বহুত বহুত ভুল কাম কৰিলি তই।
আপুনি জয় থানাত জইনিং হোৱাৰ দিনৰ পৰা আপোনাৰ কথা শুনি আহিছোঁ আপুনি বোলে এইটো অঞ্চলৰ প্ৰখ্যাত ডকাইত শুনিবলৈ পাইছোঁ আপুনি বোলে আতংকৰ মাফিয়া আপুনি ঠিকেই কৈছে বাদ বাকী বাদ দিয়ক ইয়াত মোৰ কেইটামান ল'ৰা সোমাই আছে সিহঁতক সোনকালে উলিয়াই দিয়ক এইখন থানা হয় আপোনাৰ ঘৰ নহয় আৰু আপোনাৰ নিচিনা মানুহক কিদৰে মেনেজ কৰিব লাগে মইতো ভালদৰে জানো কি কথা কৈছে আপুনি হয়তো খাকী পোছাক পিন্ধা কিছুমান মানুহে দেখিছে সঁচা অৰ্থত আপুনি এজন পুলিচ দেখা নাই পুলিচ যি মানুহৰ বন্ধু যি দুখীয়াক সহায় কৰিব জানে যি অহংকাৰী অত্যাচাৰী এই লকাপত ভৰাব জানে প্ৰকৃতাৰ্থত তেনেকুৱা এজন পুলিচ হয় কোনো টকা পইচা পেচা কিনা যোৱা এজন ব্যক্তি এতিয়াও সময় আছে আপুনি সৎ পথত থাকিলে কিন্তু আপুনি ভৱিষ্যতে পস্তাব লাগিব সৎ পথৰ কথা ক'বলৈ যিটো সময়ত মই হাজাৰ হাজাৰজন মানুহৰ ওচৰত ভিক্ষা খুজিছিলোঁ সেইটো সময়ত সেই হাজাৰজন মানুহে মোক হেয় জ্ঞান কৰি খেদি পঠাইছিলে আৰু এতিয়া সৎ পথৰ কথা ক'বলৈ গতিকে চাওক সেই সৎ পথত মই জয় নহ'লোঁ যদিও আজি ৩০০জন মানুহক মই জয় কৰিব পাৰিছোঁ মোৰ এই অসৎ পথৰ জৰিয়তে ঠিক আছে মিষ্টাৰ চলিহা আপুনি সেই সৎ পথত থাকি বিশ্ব জয় কৰিব আপোনাক আজিৰ দিনটো সময় দিলোঁ মোৰ ল'ৰাকেইটাক ভালে ভালে উলিয়াই পঠাব মিষ্টাৰ জয় আপুনি এই পথত থাকিলে কিন্তু এদিন অসুবিধাৰ সন্মুখীন হ'ব লাগিব ঠিক আছে দেখা যাব কৈছিলোৱে ন 5 মিনিট সত্য এই ৰাজনৈতিক শক্তিবোৰৰ কাৰণে আমাৰ দেশত কালা কুকৰ্ম হ'বলগীয়া আৰু আমাৰ দৰে নিষ্ঠুৰ পুলিচবোৰো হাত বন্দী হ'বলগীয়া হৈছে ছাৰ এটাই উপায় আছে এই কথাৰ বাবে কি উপায় এহেঁতক চিধাই গুলি কৰিব লাগে হয় আমি এটাই সিদ্ধান্ত ল'ব লাগে যেতিয়াই দেশত অন্যায় হ'ব তাৰ বাবে আমি শক্তিয়ে থিয় দিব লাগে ওই সব টেন্ডার শেষ হয়ে গেল বসে মারছে বল যা বল তোর প্রবলেম কি বে প্রবলেম প্রবলেম মোৰ একো নাই প্রবলেম হ'ব তোৰ যদি মোৰ সন্মুখৰ পৰা গুচি নাযাওঁ আবে ইয়াৰ বম চাবে এইটো এৰিয়া মোৰ হয় ইয়াত মই 5 বছৰ ধৰি কাম কৰি আহিছোঁ আৰু গতিকে তই আৰু মোক ইয়াত অভাৰটেক কৰাৰ চেষ্টা নকৰিবি মিষ্টাৰ জয় বৰুৱাই য'ত ভৰি থয় সেইটো এৰিয়া মিষ্টাৰ জয় বৰুৱাৰ হৈ যায় নে কি ক'লো হ'ব দে
চালা কুকুৰ বছৰ হুন্দি লগত লিলিমাই কৰিবলৈ আহ তোক ইয়াত শিক্ষা দি আছো ঐ চালা কুকুৰ আজি তোক প্ৰেমৰ সোৱাদ মই দিম ঐ ঘৰত থৈ কোনবাই দেখিলিতো ভাইটি ঐ ভাইটি তই ভাল পাইছনে অলপ ৰেক্স ই কেনে আছে এতিয়া এতিয়া অলপ ভাল পাইছে বছ বছ ৰাজাই একচুৱেলি আপোনাক মাৰিব বিচাৰিছিলে এই ৰাজাক বছ ফুটাই দিওঁ নি ইয়াক নালাগে মই যাম তাক ঘূৰাবলৈ বছ ময়ো যাম লগত ৰ'ব বিচাৰোঁ মানিছোঁ কিন্তু আপোনাৰ এতিয়া মোৰ সূচনা হোৱা নাই
চাওক মিষ্টাৰ চলিহা, আজি ভাইটোৰ মোৰ এইটো অৱস্থা, আৰু এই অৱস্থাত আপুনি মোক বাধা দিবলৈ চেষ্টা নকৰিব। মই পাহৰি যাম মিষ্টাৰ চলিহা যে আপুনি এগৰাকী আইন ৰক্ষক হয়। কিন্তু মনত ৰাখিব পাৰোঁ আইন ৰক্ষকে আইন সন্মান কৰিব লাগে, এনেদৰে কৰিব লাগে। ইয়াতেই শেষ হ'ব নেকি আপোনাৰ নে আপুনি ক্ৰিমিনেল হৈ থাকিবই বিচাৰে? ক্ৰিমিনেল হিষ্ট্ৰীত আপোনাৰ নাম সদায় এনেকৈ থ'ব বিচাৰে? মই ক'লৈ যাম? চাওঁ পেপাৰটো। আপোনাৰ ভাইটি ক্ৰমান্বয়ে সুস্থ হৈছে, কিন্তু সাৱধান, তেখেতে মূৰত যথেষ্ট দুখ পাইছে। দাদা অলপ ভাল পাইছনে? পাইছোঁ দাদা। অলপ ভাল পাইছে নেকি? পাইছোঁ ছাৰ। মিষ্টাৰ জয়, এতিয়াও কৈছোঁ আপুনি সৎপথত ঘূৰি আহক, আৰু আইন আপোনাৰ লগত আছে। দোষীয়ে উপযুক্ত শাস্তি নিশ্চয় পাব। সঁচা কথা দাদা, তুমি এই পথ এৰি দিয়া। আজিৰ পৰা মই প্ৰতিশ্ৰুতি কৰিছোঁ যে আজিৰ পৰা মই সৎ পথত থাকি মুক্তি লভিম ভাইটি।